বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজি আপোনালোকক দেখুৱাম যে PM কিষাণৰ নতুন আৰু এটা আপডেট আহিছে। এইটো আপডেট জনাটো সকলো কৃষকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো কোনসকল কৃষকে 2000 টকা লাভ কৰিব আৰু কোনসকলে 4000 আৰু কোনসকলে একেলগে 6000 টকা লাভ কৰিব, এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। লগতে এইটো জনাম যে আপোনালোকৰ একাউণ্টত 14 নম্বৰ কিস্তিৰ টকাটো কেতিয়া সোমাব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো লাইক কৰিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আহক আমি চাই লওঁ যে প্ৰথমতে PM কিষাণৰ পৰ্টেলত নতুনকৈ কি আপডেট আহিছে। বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইল 12 নম্বৰ ইনষ্টলমেণ্টৰ ষ্টেটাছটো ইয়াত দেখুৱাইছোঁ আপোনালোকক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে FTO প্ৰচেড নো আৰু এটা ষ্টেটাছত দেখিবলৈ পাইছে যে FTO প্ৰচেড ইয়েছ। ইয়াত প্ৰথমটো FTO প্ৰচেড নো, ইয়াত আপোনালোকে যিটো দেখিছে এইটো অৰ্থাৎ যোৱাকালিৰ ষ্টেটাছ আৰু এইটো আজি নতুনকৈ আহিছে, অৰ্থাৎ এই দুটাৰ মাজত পাৰ্থক্য কি? FTO প্ৰচেড নো দেখাৰ লগে লগে বহুতো কৃষকে ভাবিছিল যে মোৰ একাউণ্টত টকা নোসোমায়, কিন্তু এইটো নহয়। FTO প্ৰচেড ইয়েছ তেতিয়াহে দেখুৱায় যেতিয়া চৰকাৰে পইচা কৃষকৰ একাউণ্টত টকা দিবলৈ সম্পূৰ্ণৰূপে সাজু হয়, তেতিয়াহে FTO প্ৰচেড দেখুৱায়। বন্ধুসকল এতিয়া আহোঁ আমি যে কোনসকল কৃষকে একেলগে 6000 টকা পাব আৰু কোনসকলে একেলগে 4000 টকা পাব আৰু কোনসকলে 2000 টকা লাভ কৰিব। বন্ধুসকল আপুনি যদি এতিয়ালৈকে 11 নম্বৰ কিস্তিৰ টকাটো পাইছে তেতিয়া আপুনি একেলগে 6000 টকা লাভ কৰিব, অৰ্থাৎ 12, 13 আৰু 14 নম্বৰ কিস্তিৰ টকা একেলগে লাভ কৰিব। আৰু যদি আপুনি 12 নম্বৰ কিস্তিৰ টকা পাইছে তেতিয়া আপুনি 13 আৰু 14 নম্বৰ কিস্তিৰ টকাটো একেলগে পাব, অৰ্থাৎ 4000 টকা পাব। আৰু যদি আপুনি 13 নম্বৰ কিস্তিৰ টকালৈকে পাইছে তেতিয়াহ'লে আপুনি কেৱল 14 নম্বৰ কিস্তিৰ টকাটো পাব। বন্ধুসকল আহক এতিয়া আমি জানি লওঁ যে 14 নম্বৰ কিস্তিৰ টকাটো কৃষকসকলৰ একাউণ্টত কেতিয়া সোমাব। বন্ধুসকল এই বিষয়ে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ কোনো স্পষ্ট ডেট ঘোষণা কৰা নাই। যেতিয়া এই 14 নম্বৰ কিস্তিক লৈ স্পষ্ট ডেট এটা ঘোষণা হ'ব তেতিয়া আমি আপোনালোকক আৰু এটা ভিডিঅ' বনাই জনাই দিম যে কেতিয়া 14 নম্বৰ কোনটো তাৰিখত 14 নম্বৰ কিস্তিৰ টকাটো আপোনালোকৰ একাউণ্টত সোমাব। বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে আমাক আৰু ভালকৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত